হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি বস্তু এটা বিচাৰিছোঁ। বস্তুটো কি আপোনাৰ পেট চেকুট মেলিলে বস্তু এটা খাব পাৰি। আপোনাৰ শাক হৈছে কি আপোনাৰ মানিমুনি। ব'লক আমি আজি মানিমুনি ক'ত পাই আমি বিচাৰি উলিয়াওঁগৈ আৰু কি কি কামত দৰকাৰ আমি সকলো কথা ক'ম। ব'লক গাইজ, এতিয়া ব'লক আমি মানিমুনি বুটলিম। দেখিছে নব মানিমুনি, দেখিছে নব মানিমুনি। এইকেইটা পেটৰ বিষৰ আপোনাৰ পেট চিকুট মাৰি ধৰি লওক খাব পাৰি আপোনাৰ ধৰি লওক। আৰু আপোনাৰ ধৰি লওক এই ডিচেণ্ট্ৰি হ'লে খাব পাৰি। আপোনাৰ তাৰপঞ্চি আপোনাৰ পেট চিকুট মাৰি ধৰিলে আপোনাৰ ৰস চস খাব পাৰি। এনেই চব্জিও খাব পাৰি। দেখিছে জানো মানিমুনি আপোনাৰ গুটি ৰাতিও ঘালিব লাগে। এতিয়া জানো গোটেই ফুল এটা আছে, ফুলটো খাব লাগে। আপোনাৰ শাকো খায়, চব্জিও হয় আপোনাৰ ধৰি লওক। চব্জিও খায় আপোনাৰ এইটো আপোনাৰ পেট চিকুট মাৰি ধৰিলে খাব পাৰিব। আৰু তাৰপঞ্চি আপুনি পেট বিষ চিষ হ'লে খাব পাৰিব। আৰু এই চব আপোনাৰ যোনচব ল'ৰা ছোৱালী ধাতু বেমাৰ চেমাৰ থাকে যে বেমাৰত আপোনাৰ ইউজ কৰিব পাৰিব। সকলো বেমাৰত আপোনাৰ এইটো ইউজ কৰিব পাৰিব। গা বিষ চিষ হ'লে ৰসটো চেপি খাব পাৰিব। আৰু আপুনি নহ'লে আলু দি পেলাই চব্জি বনাইও খাব পাৰিব। দেখিছে নাই? এইটো এনেকৈ গোটেই শিপাই চিপাই আপোনাৰ খাব লাগে। শিপাই চিপাই খাব লাগে। দেখিছে? কোনোবাই চিনি নাপায় যদি চাই লওক। সকলোৰে ঘৰত থাকে, সকলো ঘৰৰ পিৰানি কাষত থাকিবই এইটো আপোনাৰ মানিমুনি। এইটো আপোনাৰ ধৰি লওক ক'ৰবাত আপোনাৰ বিফৰা হ'ল, বিফৰত আপোনাৰ পকা নাই ভালছে বা আপোনাৰ ফুটা নাই, তো আপুনি ইয়াৰ পাতটা ছিঙি নি আপুনি বিফৰাটো নি লগাই দিয়ক। আপোনাৰ লগালগ বিফৰা ফুটা হৈ যাব, ফুটা হৈ গোটেই বিষ ওলাই যাব আপোনাৰ গোটেই। তাৰপিছৰ পৰা আপুনি বহুত মানে আৰাম পাব। ডক্টৰৰ ওচৰত গৈ পেলাই আপুনি ফুটাব দৰকাৰ নাই, কাঁইটেৰে খুচিব দৰকাৰ নাই। ইয়াৰ এটা পাত লগাই দিয়ক, আপোনাৰ গোটেই বিষৰ একদম মানে পুজ ওলাই আহিব, বিষ ভাল হৈ যাব মানে গোটেই। এইটো চাই লওক, ভালছে চাই লওক, সকলোৱে চাই লওক ৰাইজ। আৰু ইয়াত আছে এনেকৈ আপোনাৰ দেখিব আপুনি য'ত এনেকৈ লাগি থকা। এনেকৈ সকলোৰে ঘৰে ঘৰে আছে। সকলো ঘৰৰ কাষত পিৰানি কাষত থাকিবই এইটো বস্তু। বহুত বেমাৰ কাম দিয়ে এইটো বস্তু। গা বিষ চিষ হ'লে, আপোনাৰ বিষ চিষ হ'লে খাব পাৰিব।